হেল্ল' এটা খুব ভাল লগা খবৰ শ্বেয়াৰ কৰিবলৈ আহিছোঁ আজি যে আমি জানো যে আমাৰ ইয়াত চেন্নাইত বহুতবিলাক উচ্চ শিক্ষাৰ অনুষ্ঠান আছে আৰু এইবিলাকত পঢ়িবলৈ আমাৰ অসমৰ পৰা প্ৰতি বছৰে বহু অসমীয়া ল'ৰা ছোৱালী আহে আৰু তাৰে ভিতৰত VIT হৈছে এটা খুব জনাজাত শিক্ষানুষ্ঠান। তো আজি কিছুদিনৰ আগলৈকে আমি গম পাইছিলোঁ যে এই VITত যে বেংগালী, পাঞ্জাবী, কন্নড়া, মাৰাঠী এনেকুৱা ধৰণৰ লিটাৰেৰী ক্লাব আছে, কিন্তু আমাৰ অসমীয়াত এনেকুৱা কোনো ধৰণৰ লিটাৰেৰী ক্লাব নাছিলে। কিন্তু এই বছৰ খুব ভাল লগা কথা হৈছে যে তাত কেইজনমান আমাৰ আগৰণুৱা অসমীয়া ছাত্ৰই লগ হৈ পেলাই এইবাৰ ওচৰৰ পৰা এটা অসমীয়া লিটাৰেৰী ক্লাবো আৰম্ভ কৰিবলৈ লৈছে আৰু যোৱা 12 ছেপ্টেম্বৰত VITত এটা অসমীয়া লিটাৰেৰী ক্লাবৰ শুভাৰম্ভণি হয় আৰু এই বিষয়ে তেওঁলোকে আমাৰ যিহেতু অসম এছ'চিয়েশ্যন চেন্নাইৰ ইউথ এণ্ড কিড ডেভেলপমেণ্ট বিভাগটো আছে, গতিকে এই সন্দৰ্ভত তেখেতলোকে আমাৰ লগত যোগাযোগ কৰিলে আৰু আমিও তেওঁলোকক উৎসাহিত কৰিলোঁ যে হয়, তোমালোকে যি ঠাইতে আছা তোমালোকে নিজৰ অসমৰ ভাষা, সংস্কৃতি, কৃষ্টি কঢ়িয়াই লৈ ফুৰা, তাক প্ৰচাৰ কৰিবৰ কাৰণে যিমান পাৰা চেষ্টা কৰি যোৱা আৰু আমিও যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ সদায় লগত আছোঁ। আৰু এতিয়া পঢ়িবলৈ আহিছে ল'ৰা ছোৱালী, গতিকে সকলোৰে লগতো ঢোল, পেঁপা বা সাজপাৰ নাথাকে যে সেইবিলাক আমি যোগাৰ কৰি দিব পাৰিম নেকি, আমাক অনুৰোধ জনালে। আৰু আমাৰ অসম এছ'চিয়েশ্যন চেন্নাইৰ এটা খুব ভাল লগা কথা হৈছে যে আমি এনেকুৱা বাদ্যযন্ত্ৰ বা সাজ যি আমাৰ লগত আছে, আমি কাৰোবাক যদি প্ৰয়োজন হয় আমি ৰেণ্টত আমি দিওঁ, গতিকে আমি তেওঁলোককো তেনেধৰণে দিবলৈ বিচাৰিলোঁ আৰু VITৰ পৰা ষ্টুডেণ্ট আহি আমাৰ পৰা বাদ্যযন্ত্ৰ আহি পেলাই লৈ গ'লহি আৰু খুব সুন্দৰকৈ তেওঁলোকে অনুষ্ঠানটো কৰিলে। আৰু এইখিনিতে খুব ভাল লগা কথাটো হৈছে যে তেখেতলোকে জানিবলৈ দিলে সেই শুভাৰম্ভণিৰ দিনাই তেওঁলোকৰ অনুষ্ঠান চাই ইমানেই ভাল পালে যে আৰু দুটা ক্লাব, বেংগালী আৰু কন্নড়া ক্লাবতো তেওঁলোকক অনুষ্ঠান কৰিবলৈ আমন্ত্ৰণ জনাইছে। আৰু এয়া চাওকচোন, ঢোল নিবলৈ আহি এয়া অয়নদীপ, দুলীয়াজনৰ ল'ৰা, কি সুন্দৰকৈ ঢোল বজাইছে। গতিকে এই আপাহতে আমি তেওঁলোকলৈ পুনৰ শুভেচ্ছা আৰু মৰম যাচিলোঁ আৰু ইয়াৰ লগতে অন্যান্য বিভিন্ন শিক্ষানুষ্ঠানবিলাকতো যিমানবিলাক আমাৰ অসমৰ ল'ৰা ছোৱালী আহি পেলাই অধ্যয়ন কৰিবলৈ আহিছে, এই সকলোলৈকে আমাৰ শুভেচ্ছা থাকিল। আমি যিকোনো সময়ত তোমালোকক যদি এনেধৰণৰ সহায় বা দিহা পৰামৰ্শৰ প্ৰয়োজন হয়, নিশ্চয়কৈ আমি অসম এছ'চিয়েশ্যন চেন্নাই সদায় তোমালোকৰ লগত আছোঁ। আহকচোন আমি অনুষ্ঠানটো চাওঁ আৰু অয়নদীপৰ ঢোল বাদন শুনো। ঘরের
ঘৰৰ কিজনী আকৌ গামোচা বব নেজানে আৰু তেওঁলোকে আমাক জানিবলৈ দিছে যে বিহু নৃত্য আৰু গীতৰ লগতে তেওঁলোকে লাচিত বৰফুকনৰ ওপৰত এখন নাটকো কৰিছিল আৰু সেয়াও খুব মানে ভালদৰে উপস্থাপন কৰিবলৈ সক্ষম হৈছিল Assam had courage, unity, and Lasit Borphukan's leadership. The Brahmaputra, lifeline of Assam, was a double-edged sword. Many thousand soldiers, hundreds of armies and cannons. Against them, Assam had barely 10,000 warriors and a few soldiers. When Lasit Borphukan, his men inspired. Bro is a legend. He was carried onto a boat and led back. Fired by his courage, Assam crushed the Mughals, beating them 17 times. আৰু শেষত VIT আছমিজ লিটাৰেৰী ক্লাবৰ সমূহ সদস্যলৈ অসম এছ'চিয়েশ্যন চেন্নাইৰ তৰফৰ পৰা আমাৰ অফুৰন্ত শুভকামনা থাকিল তোমালোকে এইদৰে সদায় আগবাঢ়ি যোৱা আমি সদায় তোমালোকৰ লগত আছোঁ ধন্যবাদ